ভাল লাগিলে I recommend everyone to come watch the film মানে সুন্দৰ হৃদয়স্পৰ্শী ছবি overall as a package বহুত ভাল সিনেমা the whole idea of climate crisis মানে সৰুৰে পৰা ভাবিছিলো যে এনেকুৱা কিবা চাকৰি আছে নেকি য'ত সিনেমা চাব পাৰি মোৰ ইমান ভাল লাগিছে যিটো ইউনিক যিটো আমি নাজানো নাজানে কোনেও নাজানে খুব ভাল লাগিল ছবিখন চাই এটা বাক্যত ক'বলৈ গ'লে মই ক'ম যে এখন প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ মন পৰশাৰ অভিনয়েৰে এখন সুন্দৰ হৃদয়স্পৰ্শী ছবি বৰষুণ মই গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিব বিচাৰিম যাতে আপোনালোক আহক আৰু আপোনালোকে যেহেতু ট্ৰেইলাৰত চাবলৈ পাইছে সেইটোৱে নহয় তাত এটা সাৰপ্ৰাইজ এলিমেণ্টো আছে ডেফিনেটলি আমি আজি সাক্ষাৎ দেখিলোঁ আৰু আপোনালোকে যেতিয়া হলত চাবলৈ আহিব আপোনালোকেও সঁচাকৈ অনুভৱ কৰিব যে কিমান হৃদয়স্পৰ্শী এখন ছবি বহুত ভাল লাগিলে এণ্ড ষ্টৰি ৱাইজ চিনেমাটোগ্ৰাফি ৱাইজ এভৰিথিং মানে এটা জাষ্টিছ কৰে এণ্ড যিখিনি এক্লেমেশ্যন পাইছে আই থিংক ভেৰি ৱেল ডিজাৰ্ভ তেওঁলোকে কৈছে নন এক্টাৰ্ছ আছে ইয়াত এণ্ড 10 দিনত শ্বুট হৈছে অল দ'জ থিংছ চ' অ'ভাৰঅল এজ এ পেকেজ বহুত ভাল চিনেমা এণ্ড আশা কৰোঁ যে সকলোৱে চাওক মানে বিকজ চাব লাগে এনেকুৱা চিনেমা আমাৰ অসমত দৰকাৰী আছে অভিনয় ফালৰ পৰা যদি চাবলৈ যাওঁ আটাই খুব নেচাৰেল কৰিছে আৰু বিশেষকৈ বেঙাৰ চৰিত্ৰটো হ'ল বিগ চেলেঞ্জ কাৰণ কিয় তেওঁ এনেকুৱা এটা মাত্ৰাত অভিনয়টো কৰিবলগীয়া হৈছে যিটো মই ভাবোঁ যে এইটো বৰ টান কাম আছিল য'ত তেওঁ এবছলুটলি একেবাৰে খুব বেছিও কৰিব নোৱাৰে কমো কৰিব নোৱাৰে গতিকে সেই হিচাপত কৰাটো মই আই ৰিয়েলি এপ্ৰিচিয়েট দ্যাট আৰু বেঙী চৰিত্ৰটো আমি কল্পনাই কৰিব নোৱাৰোঁ কেতিয়া দেখি পেলাই তেওঁক দেখিছিলোঁ তেওঁ অভিনয় ক্ষেত্ৰত খুব ভাল লাগিছে এইখন চিনেমা আমি মেক্সিমাম মানুহৰ ওচৰলৈ লৈ যাব লাগে খুব ভাল অভিজ্ঞতা বৰষুণ এটা যাত্ৰা আৰু যাত্ৰাটো গৈ গৈ লাহে লাহে গৈ আছে আৰু এতিয়া লাহে লাহে বৰষুণ যাক আহিব মানুহৰ মাজলৈ আৰু মোৰ জীৱনৰ প্ৰথমখন চিনেমা আৰু অভিজ্ঞতা খুব ভাল আৰু অভিনয় জীৱনত ই সদায় মোক আগুৱাই লৈ যাব বুলি মই আশা কৰোঁ এইখন প্ৰথম চিনেমা আৰু প্ৰথম লাইক দ্য ফাৰ্ষ্ট ফিল্ম ইজ অলৱেজ স্পেচিয়েল কিন্তু তাৰ উপৰিও মই খুবেই মানে নিজকে খুবেই লাকি বুলি ভাবোঁ কাৰণ যিটো অভিজ্ঞতা মানে টিয়কত থাকি 10 দিন টিয়কত থাকি পেলাই যিখিনি অভিজ্ঞতা পালোঁ গাঁৱৰ মানুহখিনিৰ লগত থাকি পেলাই গাঁৱৰ মানুহখিনিক আপোন কৰি লৈ তেওঁলোকৰ লগত একেলগে ফিল্ম এখন বনোৱা যিটো অভিজ্ঞতা পালোঁ সেইটো অভিজ্ঞতাই আচলতে মোৰ কাৰণে বহুত আপুৰুগীয়া দবা পিটা বৰষুণ আহিব আপোনালোকে চাবলৈ যাব চাই কেনেকুৱা পালে আমাক জনাব ক্ৰাইচিছ ইজ এ ৰিয়েলিটি আজি বৰষুণ কিয় হ'ব ধৰা নাই অসমত কিয় মানুহে ঠাণ্ডা অনুভৱ কৰি আছে বা হঠাতে গ্ল'বেল ৱাৰ্মিং হৈ আছে চ' এই বস্তুবোৰ লৈ আমি মানে আমাৰ লাৰ্জাৰ কণ্টেক্সত খুব কম কথা পাতোঁ চ' আই থিংক দিছ ফিল্ম ইজ এ গ্ৰেট ইনিচিয়েটিভ আই উড চে য'ত ক্লাইমেট চেঞ্জ বা ক্লাইমেট ক্ৰাইচিছক মানে একনলেজ কৰা হৈছে মানে সৰুৰে পৰা ভাবিছিলোঁ যে এনেকুৱা কিবা চাকৰি আছে নেকি য'ত চিনেমা চাব পাৰি পঢ়া শুনা নকৰিলেও হ'ব চিনেমা চাম এক্টৰবিলাকৰ আওভাওবিলাক চাম কেমেৰা লাইটিং সেইবিলাক চাম অৱশেষত দেখিলোঁ প্ৰডাকশ্যন গম পালানে চ' যেতিয়া বৰষুণৰ ছাবজেক্টটো আহিলে মানে খুব ভাল লাগিছিলে মনটো নাৰ্ভাছো আছিলোঁ অফক'ৰ্ছ কিন্তু আজি যেতিয়া দেখিছোঁ মানুহৰ এই ডাঙৰ ডাঙৰ মানুহবিলাক ইমান মানে কাম কৰি যোৱা মানুহবিলাকৰ পৰা যেতিয়া প্ৰশংসাৰ দুটা শব্দ শুনিছোঁ বহুত ভাল লাগিছে বহুত হাম্বলড এক্সপিৰিয়েঞ্চ সৰু সৰু খুব সাধাৰণ কাম যিখিনি স্পেচিয়েলি মৈত্ৰীয়ে কৰিছে শেষৰ পিনে মনত ৰাখিবলগীয়া অভিনয় থেংক ইউ কিপ আপ উইথ দ্য গুড ৱৰ্ক